গেট খোলাৰ পৰা আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং। ইফালে এইখিনি লোহা থৈ দিছোঁ। মোৰ ঘৰত অলপ কাম লগাই আছোঁ। সেই কামখিনিত ইউজ কৰিবলৈ কামবিলাক কেনেকুৱা হৈ আছে সেইখিনি মাটি এইফালে মই ভৰাম বুলি থৈছিলোঁ। এইফালে বালি পোৱা যায়, এইফালে চিমেণ্ট পোৱা যায়, ইফালে শিলগুটি পোৱা যায়। ইয়াত এটা ষ্ট'ৰ ৰুম আছে। ইফালে এনেকৈ মই ঘৰ এটা বনাই আছোঁ। এইফালে চিৰিটো চাওকচোন, 6 ফুট বহলকৈ বনাইছোঁ চিৰিটো। মোৰ লোহা ঘৰ। সৰু সুৰা দোকান এখনৰ পৰা আৰম্ভ কৰি আছোঁ আৰু জীৱনটো তেনেকেই চলি আছে আৰু। দৃশ্যটো চাওকচোন কি ধুনীয়া। আজি মোৰ ইয়াত ঢালাই কাম হ'ব। ইয়াত গিটিখিনি উঠাই ৰাখিছে, বালিখিনি উঠাই ৰাখিছে। এইফালে কাম ষ্টাৰ্ট হ'ব। এইফালে পাচলি কৰিছিলোঁ। পাচলি ছাগলী সোমাই সোমাই চব খাই বৈ শেষ কৰি দিছে। ইয়াত ভেন্দি এটা লাগি আছে ইয়াত। এইফালে তৰমুজ লগাইছিলোঁ। ইয়াত সৰুকৈ তৰমুজ এটা হৈ আছে। এইডোখৰ ঢালাই দিব আজি। এখন ঢালাই হ'ব, এইটো ভীম হ'ব। ভিউটো চাবচোন দেই, কিমান ধুনীয়া পৰিৱেশ। সেইখন মোৰ মুখৰ আগত গিটি পেলাই থৈছে। সেইখন এখন LP স্কুল হয়। এখন কি পোৱা যায়, চব ঘৰ বনোৱা সামগ্ৰী চব পোৱা যাব ইয়াত। অকল ঘৰ বনোৱা সামগ্ৰী, ৱায়াৰিং কানেকশ্যন, পানী মটৰ। কিবা লাগিলে আপোনালোকে কণ্টেক্ট কৰিব। এনেকৈ সৰু সৰু ভিডিঅ' আপলোড কৰি ৰাখিম, আপোনালোকে চাই থাকিব। মিস্ত্ৰীয়ে কাম লাগি আছে। আজি ঢালাই হ'ব যে। কেইটা চিৰি হ'ব এতিয়া? 20টা। ওপৰত অলপ পানী চানী ঢালি পিনি এইবোৰ লেতেৰাবোৰ চাফা কৰি দিব। হা, পানী মাৰিব নে মবিল মাৰিব? ক'ত ইয়াৰ ক'ত মবিল মাৰিব? ইয়াত ছাইডৰ টকটাকেইটাত মবিল মাৰিব পাৰিব আৰু। এইজনে গ'ল আমাৰ হেড মিস্ত্ৰী, এইজনে গ'ল আমাৰ ঠিকাদাৰ আইনুল দা। কিবা কণ্টেক্ট কৰিব লাগিলে আমাক ক'ব।